প্ৰক্ৰিয়া যদি আপুনি এতিয়ালৈকে জব কাৰ্ডখন বনাব পৰা নাই তেন্তে এই ভিডিঅ'টো চাই আপুনি আপোনাৰ জব কাৰ্ডখন বনাব পাৰিব। এইখন নোহোৱাকৈ আপুনি জিঅ' টিকিং গড় লাভ নকৰিব। ইয়াৰ লগতে আপুনি চৰকাৰী বহু ধৰণৰ সুবিধা লাভ নকৰিব যদি আপোনাৰ হাতত জব কাৰ্ড নাথাকে। যদি আপুনি এতিয়ালৈকে জব কাৰ্ডখন বনাব পৰা নাই তেন্তে আজিৰ ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। এই ভিডিঅ'টোত মই আপোনাক দেখুৱাম যে আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কেনেকৈ জব কাৰ্ডখন বনাব পাৰিব আৰু কেনেকৈ আপুনি জব কাৰ্ডখন লাভ কৰিব পাৰিব। গোটেইখিনি মই আপোনাক এইটো ভিডিঅ'ত জনাই দিম। আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব। যদি আপুনি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেন্তে ব্লগ আছে মূল ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম আপুনি ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা লিংক পাই যাব। সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট পেজলৈ আহিব পাৰিব। অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেচ আহিব। নহলে আপুনি গুগলৰ সাৰ্চ বাৰত আপুনি লিখিব জব কাৰ্ড ফ্ৰম আসাম। এখিনি লিখি আপুনি সাৰ্চ কৰি স্ক্ৰল ডাউন কৰি তলপিনে আহিব। ইয়াত বহুকেইটা ৱেবছাইট আহিব। আপুনি স্ক্ৰল ডাউন কৰি একেবাৰে শেষত আহিব। ইয়াত আপুনি চাব পাৰিব ইয়াত এটা ৱেবছাইট দি আছে আসাম লিখা আছে। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেচ আহিব। ফৰ্মখন ডাইৰেক্ট খোল খাই যাব। ইয়াত আপুনি চাব পাৰিব দা মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্ৰান্টেড এক্ট দি আছে। আপোনালোকে নিশ্চয় বুজি পাইছে যে মহাত্মা গান্ধী ৰুৰেল ডেভেলপমেণ্ট যিটো মিনিষ্ট্ৰী অফিচ আছে সেই অফিচত আপুনি জব কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। একেবাৰে সহজ প্ৰচেছ হয়। আপুনি নিজে কৰিব পাৰিব। আপোনাৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব লগতে কোনসকলে এইখনৰ বাবে আবেদন কৰিব পাৰিব আৰু আপুনি কেনেকৈ জব কাৰ্ডখন লাভ কৰিব পাৰিব গোটেইখিনি আপুনি এইটো ভিডিঅ'ত জানিব পাৰিব। প্ৰথম আপুনি চাব পাৰিব ইয়াত এক নম্বৰত দি আছে কমপ্লেইন বাই। ইয়াত দি আছে সিলেক্ট কমপ্লেইন টাইপ। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি ৱৰ্কাৰ আৰু সিটিজেন এনজিঅ বহুকেইটা অপশ্যন পাই যাব। ইয়াৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে সিটিজেন। আপুনি সিটিজেন অপশ্যনত ৰাখিব। দ্বিতীয় অপশ্যনত ৰাখিব। তাৰপিছত আপুনি চাব পাৰিব ইয়াত দি আছে কমপ্লেইন চ'ৰ্চ। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ইমেইল প্ৰথম অপশ্যন সিলেক্ট কৰিব। পাছত ইয়াত দি আছে ইণ্টাৰ ইমেইল এড্ৰেছ। ইয়াত আপোনাৰ ইমেইল আইডিটো এণ্টাৰ কৰিব। তাৰপিছত দি আছে আসাম ষ্টেট এনেকুৱা থাকিব। পাছত দি আছে ডিষ্ট্ৰিক্ট। ইয়াত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন আপুনি সিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি ব্লকত ক্লিক কৰিব। এতিয়া আপুনি আপোনাৰ ব্লকখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰিব। পাছত ইয়াত দি আছে ভিলেজ অথৰিটি। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰি এতিয়া আপুনি আপোনাৰ গাঁওখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰি ল'ব। পাছত দি আছে কমপ্লেইন নেম। ইয়াত আপোনাৰ নাম লিখিব সম্পূৰ্ণ। পাছত দি আছে নেম অফ ফাদাৰ হাজবেণ্ড। ইয়াত আপোনাৰ দেউতাৰ নাম লিখিব। যদি আপুনি এজন মহিলা হয় তেন্তে ইয়াত আপোনাৰ হাজবেণ্ডৰ নাম লিখিব। তাৰপিছত দি আছে কমপ্লেইনেণ্ট এড্ৰেছ দি আছে। ইয়াত আপুনি আপোনাৰ কমপ্লিট ঠিকনাখিনি লিখিব যিখিনি আপোনাৰ আধাৰ কাৰ্ডত থাকিব লাগিব। তাৰপিছত দি আছে কমপ্লেইণ্ট ইমেইল দি আছে। ইয়াত আকৌ আপোনাৰ ইমেইল আইডিটো লিখিব। পাছত ফোন নম্বৰ ইয়াত আপোনাৰ মোবাইল নম্বৰটো লিখিব। আল্টাৰনেট মোবাইল নম্বৰ যদি বেলেগ আছে তেন্তে তলৰ বক্সত লিখিব। যদি নাই তেন্তে আপুনি এৰি দিব। পাছত আপুনি তলত আহিব। এতিয়া আপুনি চাব পাৰিব ইয়াত দি আছে কমপ্লেইন এগেইনষ্ট হোম দি আছে। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি চাব পাৰিব বহুকেইটা অপশ্যন দি আছে। ইয়াৰ মাজত আপুনি এটা অপশ্যন সিলেক্ট কৰিব গ্ৰাম পঞ্চায়ত। গ্ৰাম পঞ্চায়ত সিলেক্ট কৰি পাছত দি আছে ষ্টেট। ইয়াত ক্লিক কৰি আপুনি ইয়াত 4 নম্বৰ অপশ্যন আসাম পাই যাব। সেইটো আপুনি সিলেক্ট কৰিব। তাৰপিছত দি আছে ডিষ্ট্ৰিক্ট। ইয়াত ক্লিক কৰি আকৌ আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰি ল'ব। পাছত দি আছে ব্লক। ইয়াত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ব্লকখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰিব। পাছত দি আছে ভিলেজ অথৰিটি। ইয়াত ক্লিক কৰি আকৌ আপুনি আপোনাৰ গাঁওখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰি ল'ব। পাছত আপুনি চাব পাৰিব ইয়াত তিনিটা বহুকেইটা অপশ্যন দি আছে। ইয়াৰ মাজত আপুনি সঠিক এইটো সিলেক্ট কৰিব লাগিব নহ'লে আপোনাৰ জব কাৰ্ডখন বনাব নোৱাৰিব। পাছত আপুনি চাব পাৰিব প্ৰথম দি আছে গ্ৰাম পঞ্চায়ত নট ৰেজিষ্টাৰিং দি আছে। ইয়াত আপুনি প্ৰথম যিটো অপশ্যন আছে সেইটো আপুনি টিক কৰিব। প্ৰথম অপশ্যন টিক কৰি ল'ব। তাৰপিছত আপুনি চাব পাৰিব ডিমাণ্ড ফৰ ৱৰ্ক দি আছে। ইয়াত নট ৰেজিষ্টাৰিং ডিমাণ্ড দি আছে। এইটো অপশ্যন আপুনি টিক কৰিব। প্ৰথম অপশ্যন টিক কৰিব। পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ন ৱৰ্ক এভেইলেবল দি আছে। নট অলোকেটিং উইথিন 5 কিলোমিটাৰ দি আছে। ইয়াত বহুকেইটা অপশ্যন দি আছে। ইয়াৰ মাজত আপুনি এটাও টিক নকৰিব। আপুনি এৰি দিব নহ'লে আপুনি ন ৱৰ্ক এভেইলেবল প্ৰথম অপশ্যন আপুনি টিক কৰিব পাৰে। তাৰপিছত আপুনি তলপিনে আহিব। তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে পেমেণ্ট অপশ্যনৰ ডিলে ইন পেমেণ্ট দি আছে আৰু বহুকেইটা অপশ্যন দি আছে। আপুনি ন পেমেণ্ট অপশ্যন টিক কৰিব। পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ৱৰ্ক মেনেজমেণ্ট। আপুনি চাব পাৰিব ৱৰ্ক নট ক্ৰিয়েটেড দি আছে। ন হেল্থি ফেচিলিটি দি আছে। চেলাৰী নট গিভেন টু সেমি স্কিল স্কিলেট দি আছে আৰু আদাৰ্ছ আছে। ইয়াৰ মাজত আপুনি প্ৰথম যিটো অপশ্যন সেইটো আপুনি টিক কৰি ল'ব। পাছত আপুনি ইয়াত চাব পাৰিব আনএমপ্লয়মেণ্ট এলাউন্স নট পেড দি আছে আৰু দি আছে নট একচেপ্টিং এপ্লিকেশ্যন দি আছে। আপুনি প্ৰথম দ্বিতীয় অপশ্যন যিটো আছে সেইটো আপুনি টিক কৰিব। তাৰপিছত আপুনি তলপিনে আহিব। তলপিনে অহাৰ পাছত ইয়াত আৰু বহুকেইটা অপশ্যন দি আছে। মেজাৰমেণ্টছ দি আছে। ইয়াত দি আছে নট টাইমলি মেজাৰমেণ্ট দি আছে আৰু ইয়াত বহুকেইটা অপশ্যন দি আছে। ইয়াৰ পৰা আপুনি একো টিক নকৰিব। যদি আপুনি কৰিব বিচাৰে তেন্তে প্ৰথম অপশ্যনটো আপুনি কৰিব পাৰে। পাছত দি আছে ফাউণ্ড। ইয়াত দি আছে ফাউণ্ড নট এভেইলেবল ফাউণ্ড নট ট্ৰান্সফাৰ্ড ফাউণ্ড ইন টেচিড বেংক চাৰ্জিং মানি ফৰ ট্ৰান্সফাৰ অফ উইকছ দি আছে আৰু আদাৰ্ছ দি আছে। ইয়াৰ পৰা আপুনি প্ৰথম যিটো অপশ্যন আছে সেইটো আপুনি ঠিক কৰি ল'ব। যদি আপুনি কৰিব বিচাৰে তেন্তে কৰিব পাৰে। এইটো আপোনাৰ মতামত হ'ব। পাছত দি আছে মেটেৰিয়েল নট এভেইলেবল আৰু দি আছে হাইক ইন প্ৰাইচ আৰু দি আছে বেড কোৱালিটি ফৰ মেটেৰিয়েল। আপুনি প্ৰথম অপশ্যন ঠিক কৰিব। এইটো আপোনাৰ মতামত হ'ব। মই আপোনাক কৈছোঁ আপুনি কৰিব পাৰে। পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ডেট অফ কমপ্লেইন। ইয়াত আপুনি বৰ্তমান যিটো প্ৰেজেণ্ট তাৰিখ আছে সেই তাৰিখটো ইয়াত লিখিব। তাৰপিছত দি আছে ডেট অফ অকাৰেঞ্চ অফ ইভেণ্ট অফ কমপ্লেইন দি আছে। ইয়াত আপুনি বেলেগ এটা তাৰিখ আপোনাৰ দিব পাৰে। কমপ্লেইন যিটো অকাৰেঞ্চ তাৰিখ আছে সেইটো আপুনি দিব পাৰে আৰু যদি আপুনি নিদিয়ে তেন্তে একো নাই। ইয়াত ৰঙা দিয়া নাই। যিখিনি ষ্টাৰ মাৰ্ক দি আছে সেইখিনি আপোনাক ফিল আপ কৰিব লাগিব। আপুনি চাব পাৰিব ইয়াত ষ্টাৰ মাৰ্ক দি আছে। এইখিনি আপোনাক ফিল আপ কৰিব লাগিব। পাছত আপুনি চাব পাৰিব ইয়াত দি আছে কমপ্লেইন ডেছক্ৰিপশ্যন। ইয়াত আপুনি লিখিব যে আপুনি এজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মানুহ হয় কিন্তু আপোনাৰ এখন জব কাৰ্ড নাই আৰু আপুনি জব কাৰ্ডখন এপ্লাই কৰিব বিচাৰিছে পঞ্চায়তত বা ব্লক অফিচত কিন্তু এপ্লাই কৰিব পৰা নাই। আপুনি এজন জব কাৰ্ড পাবলগীয়া হিতাধিকাৰী কিন্তু এতিয়ালৈকে জব কাৰ্ডখন পোৱা নাই। সেই বিষয়ে আপুনি এনেকৈ এটা ডেছক্ৰিপশ্যন লিখিব। এই ডেছক্ৰিপশ্যনৰ মতামত হিচাপত আপুনি জব কাৰ্ডখন লাভ কৰিব পাৰিব। তাৰপিছত এই দুটা বক্স আপুনি এৰি দিব বা আপুনি দিলে দিব পাৰে, নিদিলে একো নাই। ইয়াত আপুনি আপোনাৰ ভোটাৰ আইডি কাৰ্ড নাম্বাৰটো লিখি দিব নহ'লে আপোনাৰ আধাৰ
আধাৰ কাৰ্ডৰ নাম্বাৰ যেটো আছে সেইটো আপুনি লিখিব পাৰে ইয়াত ডিটেইলছ অফ ডকুমেণ্টত আপোনাৰ যিকোনো এখন ডকুমেণ্টছ আপুনি সাপোৰ্টিং ডকুমেণ্টছ আপুনি দি দিব আৰু প্ৰথম অপচনত আপোনাৰ নাম লিখি দিব পাছত আপুনি চাব পাৰিব ইয়াতে এটা ক্যাপচা কোড দি আছে এই ক্যাপচা কোডটো আপুনি সেম টু সেম এইটো বক্সত এন্টাৰ কৰিব পাছত দি আছে সেভ কমপ্লেইন্ট ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফৰ্মখন ফাইনেল সাবমিট হৈ যাব আৰু সাবমিট হোৱাৰ লগে লগে অফিচত আপোনাৰ ফৰ্মখন গুচি যাব আৰু তাৰ পৰা ৰেসপন্স আহিব তাৰ পৰা আপুনি আপোনাৰ জব কাৰ্ডখন এপ্লাই কৰিব পাৰিব জব কাৰ্ড লাভ কৰিব পাৰিব সিহঁতে ডাইৰেক্টলি আপোনাক ফোন কৰিব ফোন কৰি মাতি নিব যদি ব্লক অফিচাৰ ফালৰ পৰা ফোন আহে তেন্তে আপুনি ব্লক অফিচত যাব লাগিব সেই অফিচাৰজনে জনাই দিব যে আপোনাক ক'ত যাব লাগিব আৰু কেনেকৈ আপুনি জব কাৰ্ডখন লাভ কৰিব পাৰিব সেই অফিচাৰজনে আপোনাক গোটেইখিনি জনাই দিব আপুনি এনেকৈ জব কাৰ্ডৰ বাবে কমপ্লেইন কৰিব পাৰিব এইটো জব কাৰ্ড এপ্লাই কৰা মেইন প্ৰসেছ নহয় জব কাৰ্ড এপ্লাই কৰা আৰু এটা প্ৰসেছ আছে আৰু সেই প্ৰসেছৰ জৰিয়তে আপুনি আপোনাৰ জব কাৰ্ডখন বনাব পাৰিব আৰু জব কাৰ্ড বনাবলৈ আপুনি আপোনাৰ পঞ্চায়তত বা ব্লক অফিচত ডাইৰেক্টলি গৈ আপুনি নিজে বনাব পাৰিব যদি আপুনি অনলাইন বনাব বিচাৰে তেন্তে এনেকৈ আপুনি কমপ্লেইন কৰিব পাৰিব আৰু কমপ্লেইন কৰাৰ লগে লগে সিহঁতে ডাইৰেক্টলি অফিচৰ পৰা আপোনাৰ জব কাৰ্ডখন বনাই দিব কাৰণ জব কাৰ্ড যদি নাই আপোনাৰ হাতত তেন্তে আপুনি জিটিং ঘৰখন লাভ নকৰিব ইয়াৰ লগতে আপুনি চৰকাৰী বহু ধৰণৰ সুবিধা লাভ নকৰিব যদি আপোনাৰ হাতত জব কাৰ্ড আছে তেন্তে আপুনি চৰকাৰী যিকোনো আঁচনিৰ বাবে আবেদন কৰিব পাৰিব অৰ্থাৎ আপুনি জিটিং ঘৰ বা চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনা বা ইয়াৰ লগতে আৰু অৰুণোদয় আঁচনি PM কিষাণ এনে ধৰণৰ বহু চৰকাৰী আঁচনি আছে সেই আঁচনিসমূহৰ সুবিধা আপুনি লাভ কৰিব পাৰিব যদি আপোনাৰ হাতত আছে জব কাৰ্ডখন বহুত ইম্পৰ্টেণ্ট হয় বহুত এখন মূল্যৱান ডকুমেণ্টছ হয় যদি এইখন আপোনাৰ হাতত থাকে তেন্তে আপুনি বহু ধৰণৰ সুবিধা লাভ কৰিব পাৰিব আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি আপুনি অফলাইন আবেদন কৰিব বিচাৰে তেন্তে আপুনি নিশ্চয় কমেণ্টত জনাব যে আপুনি অফলাইন কেনেকৈ বনাব পাৰিব সেই বিষয়ে মই আপোনাক আন এটা ভিডিঅ' জনাই দিম যে আপুনি অফলাইন কেনেকৈ বনাব পাৰিব চাওক দুটা প্ৰচেছ আছে মই এটা প্ৰচেছ অলৰেডি আপোনাক দেখুৱাইছো আৰু আন এটা প্ৰচেছত আপুনি কেনেকৈ জব কাৰ্ডখন বনাব পাৰিব সেইটো অহা ভিডিঅ'ত আপোনালোকে চাবলৈ পাব আপুনি যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ সদায় ভিডিঅ' আপোনালোকে পাই থাকিব সব বন্ধুসকল আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি কিবা অসুবিধা হয় কিবা প্ৰশ্ন থাকে তেন্তে আপুনি নিশ্চয় কমেণ্টত জনাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ